নমস্কাৰ। এতিয়া হৈছে খেতিৰ সময়। বলক আপোনালোকক খেতি পথাৰলৈ লৈ যাওঁ। এবাৰ ফিল কৰাই দিওঁ কেনেকুৱা লাগে। আচলতে বিয়াৰ পিছত আজিকালি খুব কম পথাৰলৈ আহোঁ। যিখন ঘৰৰ বোৱাৰী হ'লেও তাত খেতিৰ কাম নাই, গতিকে ৰোৱাৰ সময় হ'লে মাৰ ঘৰলৈ আহি ৰন্ধা বঢ়াৰ কামত সহায় কৰি দিওঁ আৰু অকণ সুবিধা উলিয়াই এনেদৰে পথাৰলৈ আহোঁ, যিটো মোৰ খুবেই ভাল লগা ক্ষণ। হে গাইস, কেমেৰামেন কিন্তু মই। সৌৰভৰ দুদিনমানৰ পৰা গা বেয়া, কিন্তু পথাৰলৈ অহাৰ নামত সি জুপিয়াই উঠিছে। ময়ো মানা কৰা নাই, কাৰণ ৰ'দে বৰষুণে বোকাই পানীৰে সম্পৰ্ক নহ'লেও শৰীৰৰ প্ৰাকৃতিকভাৱে বিকাশ হ'ব নোৱাৰে। আজিকালি পথাৰৰ সৌ তাহানিৰ সৌন্দৰ্যৰে ভৰা দৃশ্যবোৰৰ অভাৱ অনুভৱ কৰোঁ। গৰু আৰু নাঙলেৰে মাটি চহাই থকা খেতিয়কসকল, ৰ'দ বৰষুণৰ পৰা বাচিবলৈ মূৰত জাপি পিন্ধি লোৱা ৰোৱনীসকল, আলিবোৰত বগৰাই থোৱা যুঁৱলি, মৈ আদি সঁজুলিবোৰ, এইবিলাক চাবলৈ মোৰ চকুৱে আজিও হাহাকাৰ কৰে। তাহানিৰ দিনবোৰ সঁচাকৈয়ে বৰ ভাল লগা আছিল। এতিয়া হাড়ে হাড়ে শিৰে শিৰে অনুভৱ কৰোঁ। আমাৰ ফালে বহুত বস্তুৱে হেৰাই গ'ল। নাঙল, যুঁৱলি, জবকা আদিৰ কথাটো ক'লোৱে, আৰু এটা সুন্দৰ পৰম্পৰাও হেৰাই গ'ল। সেইটো হৈছে নৌ খোৱাৰ পৰম্পৰা। সব গাঁৱৰে আমাৰ, নহ'লে কাম নকৰাকে খাওঁ বুলি ভাবো। এতিয়া প্ৰমাণ, এতিয়া কাম কৰি খাই। গোটেইকেইটা বয়ে আছে পাইতে। নতুন ধান পথাৰৰ পৰা নিয়াৰ পিছতে আঘোণ পুহ মাহত গোটেই চুবুৰীৰ মানুহখিনিক মাতি একেলগে ন চাউলৰ ভাত, হাঁহ কোমোৰাৰে এসাঁজ খোৱা, অৰ্থাৎ নৌ খোৱাৰ দিনবোৰৰ কথা ভাবিলে আকৌ উভতি যাবলৈ মন যায় সেই দিনবোৰলৈ। আপোনালোকৰ ফালে নৌ খোৱাৰ পৰম্পৰা আজিও আছেনে? কমেণ্টত লিখি জনাবচোন।